নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ কেপচিকামৰ খেতিডৰা দেখুৱাব লৈছোঁ। এইবাৰ আমি প্ৰথমবাৰ পৰীক্ষামূলকভাৱে একঠা মাটিত কেপচিকাম লগাইছোঁ। গতিকে কেনেকৈ লগাইছোঁ সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পিছৰ ভিডিঅ'ত দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে বলক ৰাইজ, আমি আৰু বৰ বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আমাৰ একঠা মাটিত কেপচিকাম খেতি লগাইছোঁ। যোৱা ছেপ্টেম্বৰ মাহত ঘৰতে বীজ পচাই অক্টোবৰ মাহত ৰুইছোঁ আৰু বেডবোৰ আগতীয়াকৈ বনাই তাত মালচিন পেপাৰ পাৰিছোঁ। পুলিবোৰ ৰুওঁতে প্ৰতিটো পুলিত ঘৰতে বনোৱা কেঁচুসাৰে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এতিয়া 3 মাহ হ'ল, প্ৰায়বোৰ গছতে ফল আহিছে। এয়া চাওক, ফলবোৰ ধুনীয়াকৈ লমালমে লাগিছে। প্ৰতিজোপা গছতে ধুনীয়াকৈ লমালমে লাগিছে। এয়া চাওক, ইতিমধ্যে আমি 1.5 মোন ফল বিক্ৰী কৰিলোঁ। আমাৰ ইয়াত 35ৰ পৰা 40 টকা পাৰ কিলো। যোৱা এসপ্তাহ আগত আমি জলসিঞ্চন ব্যৱস্থা কৰিছোঁ। এতিয়া প্ৰতিজোপা গছতে খুঁটি পুতি বান্ধি দিব লাগিছিল, এতিয়ালৈকে সময়ৰ অভাৱত পৰা নাই। দিম বাৰু, দিব লাগিব, নহ'লে কি হ'ব, যেতিয়া বহুত বেছি ফল আহিব তেতিয়া গছবোৰ হালি যাব আৰু ফলবোৰ ছিঙিব অসুবিধা হ'ব। 2 এজোপা গছত ইতিমধ্যে দিয়া হৈছে। কেপচিকাম খেতি কৰিলে খৰচ বৰ বেছি নহয়। আমাৰ একঠা মাটিত প্ৰায় 3000 টকা খৰচ গৈছিল। আৰু যদি বজাৰত উচিত মূল্য পাওঁ তেনেহ'লে 20ৰ পৰা 25,000 টকা পাম বুলি আশা কৰিছোঁ। তেনেহ'লে আপোনালোকেও আগবাঢ়ি আহক, কেপচিকাম লগাওক আৰু স্বাৱলম্বী হওক। ধন্যবাদ।